দেখিলো আকৌ আই পপিহঁতৰ ঘৰৰ পৰা আহোঁগৈ দুইজনী নহ'লে আহোঁগে আমাৰ যাব নহ'লে অ তই কাইলৈ বিয়া আছে নহয় গম পাৱ নাই গম পাইছোঁ বিয়া কথা অ ইয়ালৈ নাযাৱ নেকি তই যাব লাগিব সেই বিয়ালৈ পিন্ধি যাবলৈ কাপোৰে নাই নহয় কাপোৰ এযোৰ খুৰীহঁতকে বিচাৰিব লাগিব ন মোৰ সেই খুৰীকে বিচাৰি চাবগৈ লাগিব আমাৰ কাপোৰ আছে পপি আছে চাগে পপিনো কি আৰু তাই একেযোৰতে পিন্ধি নাযায় নহয় আকৌ আমাৰ কেইযোৰ আকৌ ফাট বিহু গাঁৱৰ প্ৰগ্ৰামত চব পিন্ধিয়ে হৈ গ'ল এতিয়া লোকগীত বিচাৰিবলৈ দিয়ে নাই দিয়ে এতিয়া বতৰটো চাই নিদিবও পাৰে বাৰু বতৰ যেনেকুৱা ৰূপ হৈছে ক'ৰ পৰা দিব মানুহ কাপোৰ বিচাৰিব চলিব চাওঁ মানুহ পপিয়ে নিদিয়ে ৰেখাবোৰ সেইজনী অশান্তি লাগিছে নহয় বৰষুণ চৰষুণ দি থাকে তুমি কথাটো বুজিয়ে নাপাবা খেলিবলৈ কোৱা এই হ'ব আৰু হ'ব এই বেলেগতকৈ বেলেগ হ'ব তোমাৰ লগত আৰু নোৱাৰি দে ইমান কথা কি কবি আৰু একদম নেৰে নহয় কথা পাতিয়ে থাকে সতিহে বয়ফ্ৰেণ্ড কথা দেই আমাৰ ভাল ন আমাৰ কোনো ক'বলগীয়াই নহয় আমাক সময় নাপায় যে সেইকাৰণে ক'ত আছে বিয়া কাইলৈ কেলে ৰামেশ্বৰ বিয়া নহয় জানো ৰামেশ্বৰ কাইলৈ নি বিয়াখন মই যে গমেই পোৱা নাই আজি বিয়া মতাই নাই দেখোন এতিয়া মাতিব চাগে মই আকৌ ঘৰত নাছিলোঁ নহয় এইকেইদিন কাপোৰ ওচৰত নাই গুলপীয়াযোৰ থকা নাছিলে গুলপীয়াযোৰ কোলা যোৰা আছিলে মই ফাটক পিন্ধিলোঁ এযোৰ তাৰপৰা এযোৰ মই সেই আমাৰ গাঁৱৰ দাদাজনৰ বিয়াত পিন্ধিলোঁ নহয় একেযোৰকে পিন্ধি যাবি নেকি কাৰোবাৰ ওচৰত বিচাৰিব লাগিব জুলি আৰু মেৰিহঁতে কিমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিব এইবোৰ নিজৰ ভাবিছোন লোক কি কৰিব এতিয়া আমাক বা দিয়ে নিদিয়ে সি তেতিয়া সেইজনীয়েতো আনিছে কি কৰিছিলি এবাৰ নিদিয়ে যাবলৈ মন নাযায় যদি কাপোৰ দিব মনেই নকৰে গ'লে কিবা এটা খাবলৈও দিব বৌ কিবা এটা খাব মন গৈছে 10 টকা মানুহে হাঁহিব বুলিব গাহৰি 10 টকা এটাও নাথাকে এতিয়া ইমান খৰচ সঁচাকৈ দেই কলেজলৈ যাব লাগে সদায় 20-30 টকা ফোনটো কাটিবই মন যোৱা নাই ফোনটো লাগে যিগা হৈ থাক হেল্ল' হ'ব দিয়া দেই মই এফালৰ পৰা আহোঁগৈ মানে অঁ ঠিক আছে ভগৱান এইবিলাক ইমান ৰাস্তা ভাল কৰি কাইলৈ বিয়া ঘৰত চাগে হাতলৈকে বোকা কাইলৈ বিয়ালৈ ধুনীয়াকৈ কাপোৰ পিন্ধি যাওঁ বাহানা নবনালেহে লোকৰ হ'লে আছো ধৰি কিজনী বঢ়িয়া এনেই আহিছিলোঁ বাৰু হেৰি নহয় নবৈ সেইদিনাখন যে আপুনি গুলপীয়া কালাৰৰ যে কাপোৰযোৰ পিন্ধি গৈছিলে ক'লৈ গৈছিলে বাৰু পিন্ধি ঘৰলৈ গৈছিলোঁ ইমান ধুনীয়া দিছিলে আপোনাকো বহুত ধুনীয়া দিছিলে কাপোৰযোৰ পিন্ধি বেয়া ধুনীয়া গুলপীয়াযোৰ নি গুলপীয়াযোৰ বহুত ধুনীয়া লাগে কথা পাতে
বেলেগ কথা পাতি আছে কি হলে তোৱে শান্তি নাই গম পাইছ নে এতিয়া কাপোৰ নাই অকমান ভাল পাবি আকৌ তই শান্তি নাই কাপোৰ নাই কান্দি নাই লৈ দিছে নি ৰাণী মাজনী শুই আছিলা নি কি কৰিছা ইমান গৰমতো ঠাণ্ডা কি কৈছে মায়ে দিবহি মায়ে দিব মৰম লগা ছোৱালীজনী এইবোৰ কাপোৰ গৰমত তোমাৰ ভৱিষ্যত নহয় দেই তোমালোকৰ ভৱিষ্যত তোমাৰ ভৱিষ্যত মোৰ ভৱিষ্যত এইবিলাকৰ কথাবিলাক শুনিবলৈ মন নাযায় কেলে শুনিয়ে কৈছা হে কোন আছে কৈছে চাই বতৰ ঠাণ্ডা এনেই আহিলে কলৈলৈ যাম বুলি এহেঁতি ক'লে বোলে ব'ল বোলে খানাবৰ লগত পাই হ'লেও বহুত দিন যোৱা নাই সেইবুলি ক'লে কাৰণে হেৰিও সেই গোলপীয়া কাপোৰটো আছে নেকি এতিয়া কাইলৈ বিয়া এখন আছে নহয় আমাৰ এইডোখৰ ৰামেশ্বৰ তাকে বোলো যাম বুলি আহিছিলোঁ জিনাই গুলপীয়া জুতিয়ে মোৰ ভাগৰ জুতিয়ে পিন্ধিছানে মানে পুৰণা নাই হোৱা এবাৰহে দেখিছিলোঁ ফটো আছে নহয় ফেচবুকত দিছোঁ ইনষ্টাত দিছোঁ তহঁতৰ এইবোৰ চব ধুনীয়াকৈ দুচু যদি আছে যাব লাগে দেৰি কৰিব নালাগে চাহৰ জুতি জুতি পাবি যেতিয়া আমি ইমান জুতি বিচাৰিলে মাথা লগাইছে বুলি খাই আছিলে বেয়া পাব কি হ'ব এতিয়া বহুত কেতিয়াবা অশান্তি লাগে ঐ এইবোৰ ধনী ঘৰ হ'লে কিমান সেনেকুৱাই হয় দেই বেয়াও লাগে কিন্তু হ'লেও আজিকালি আমিও বৰ ইচ্ছা কৰিব বিচাৰোঁ দেখাক দেখি উঠিলে হেৰি নাজানো সেইখন পাহৰিলোঁ হ'বলৈ যাওঁ কথা পাতিলে নহ'ব আৰু কথা পাতি গ'লে দিনটো শেষ হ'ব এফালে এটা কাজিয়াই লাগিছে মাথা লগাই আকৌ নিবিচাৰোঁগৈ এজনীৰ ওচৰত দেই পিংক কালাৰ ওপৰ যে পিংক কালাৰ
তহঁতি কিজনী আহিলি কি দৰকাৰত আহিছিলি কিবা কৈ আছিলে কিবা এনে শুই আছিলো অকমান বহক বা আপুনি দিদি নহ'লে ইমান এজনীয়ে বিচাৰিলে নাপালেই হেৰিও কি চাইছিলোঁ আকৌ মই পালোঁ নহ'লে আগত কোনযোৰ লয় এতিয়া এইযোৰ বেছি ভাল লাগিছে তলৰ বোৱাযোৰ ভাল লাগিছে আৰু সেইযোৰ যে হয় নাই তই পিন্ধিবি না বোৱাযোৰ বোৱাযোৰ বৰ ভাল লাগিছে নবৈ কিনি আনিছিলে নে ঘৰৰ পৰা দিছিলে এইবোৰ কি বোৱা ঘৰৰ পৰা দিয়া দিবা দে কিনি আনি আৰু যদি আনি এযোৰ দিব নহ'লে এযোৰ ভাল লাগিছে হয় নাই তই পাবি নহয় নবৌহঁতো আছে নহয় আমাৰ চিন্তা নাই কাপোৰযোৰ নহ'লে চাওঁ নেকি এবাৰ ভাল লাগিছে বাৰু চাহখন মই ডাইৰেক্ট ফোনটো পাওঁ মোক বাই বাই দি আছো মোবাইলৰ পইচা দিয়া নাই বুজিব লাগিব এতিয়া তোমালোকক এই গুলপীয়াজৰ ওপৰত যাওঁ কেনেকুৱা লাগিছে চোৱাচোন ভাল লাগিছে ন এইযোৰ ভাল লাগিছে থৈ দিয়ক আমি সন্ধিয়া টাইমত লৈ যাম সন্ধিয়া টাইমত এতিয়া আকৌ এঘৰলৈ যোৱা কথা আছে এজনীৰ কাৰণে আমাৰ ফালে আহিছা কিনো খাবা হোৱা তামোল অকণে খোৱা দিয়ক লাগে তামোল হেৰি মিঠা মিঠা লাগি আছিলে মুখখন চাহ খালি যে এঘৰত তামোল এঘৰত চাহ একদম আজি জিকিটো কি কৰিছে তাতে আছে পেলাই দিছো একজন আছে ফুলটো ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে এইটো মোৰ খাওঁ খাওঁ লাগিছে খাই দে আজি যে কি পাইছে দিবলৈ মন নাই গ'লে মন নাই চাগে কিবা এটা দৰকাৰ গম পাইছে কি কৰিছা ভিতৰত আহক কয় এপাক ওলাই সন্ধিয়াতে চাহ খোৱা আমি আহিছো বুলি কেনেকে গম পালে তাই কৈছিলে মানে কি হৈছে আমাৰ চাহকে খোৱা হৈছে ভাগ্য খুলিছে বেছিটা সৈতে পতঞ্জলি আমিও বৰ ৰাইজ খাব কাইলৈ বেয়া ৰুটি খাম ৰুটি দিবনে ভাত দিব ৰুটি দিবনে পাঠাৰ ছাগলী দিব নি পাঠাৰ দিলে বেয়া পাওঁ মানে খাওঁ গোন্ধ পাওঁ একদম গাখীৰ ব্ৰইলাৰ দিলে গাখীৰ ভাল পাওঁ ভাল লাগে গাখীৰ বাৰু নিদিয়ে
আৰু ৰুটি দিলেতো ক'বই নালাগে ৰুটি ঘৰলৈ লৈ আহিম একদম ৰাতিপুৱা গাখীৰ ৰুটি পুৰা খাবলৈ সদায় আহিলে সদায় দিব খেতি কিছুমান আপোনাৰ চবা কাপোৰ যদি পাৰিছোঁ কাইলৈ বিয়া আছে গাঁৱত লৈ ল'ম গা নৱহৰ কাপোৰ ধুনীয়া ধুনীয়া আছে আকৌ ল'লো এজনীয়ে নিদিলে যাওঁগে চবৰে কামটো হ'ল আৰু চবফালে কাম হ'ল থাকিব দেই